So, hi, hello, namaskar and welcome back to our YouTube channel. কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল সো এতিয়া মই মোৰ জিন্তু ভাই আৰু লগৰ দুটা আমি আহিছিলো চিকাইঘাটলৈ চিকাইঘাটত মানে জানুৱাৰী মাহত বা ডিসেম্বৰৰ পৰা বহুত মানুহ আহে এনেকৈ বনভোজ খাবলৈ পাৰ্টি চাৰ্টি কৰিবলৈ আহেতো কিন্তু জানুৱাৰী মানে এইবাৰ চিকাইঘাটত কিছুমান ডেকোৰেশ্যন কৰিছে কিছু মানে পাৰ্কৰ নিচিনা এখন বনাই আছে সো তোমালোকক সব দেখাম আজি তাত গৈ চিকাইঘাট যাম তাত অলপ দেৰি মানে টাইম স্পেন্ড কৰিম আৰু তোমালোকক সব দেখাবলৈ চেষ্টা কৰি যাম সো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিবা মানে ব্লগটো চাগে আজি অলপ ভাল হ'ব মানে মোৰ ফালৰ পৰাটো বেষ্ট দিবলৈ হ'ব সদায় চেষ্টা কৰিয়ে আছো সো ভাল হ'ব নে বেয়া হ'ব তোমালোকে ভিডিঅ'টো শেষলৈ চাই কমেন্ট এটা কৰি থৈ যাবা সো গাইস এতিয়া আমি গৈছো চিকাইঘাটলৈ তাত লগৰটা গৈ পালে ফোন কৰিছিলে সো এতিয়া আমি তাত গৈছো তাত সব দেখাইছো চাই থাকা A few moments later So guys আমি পালোহি চিকাইঘাট আৰু সেইখন দেখিব পাৰিছে পাৰ্কখন যে বনাই আছে বুলি কৈছিলোঁ সেইখন বনাই আছে আৰু এনেকৈ গৈ ইফালে বাইক চাইক ৰাখি সকলো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকা সো গাইজ ফাইনেলি আমি চিকাইঘাট পালোহি আৰু তোমালোকক যিটো কৈছিলোঁ যে ইয়াত পাৰ্ক এখন বনাই আছে বুলি এতিয়া আমি পাৰ্কৰ ভিতৰতে আছোঁ নৰ্মেলি কি হয় আগত মানুহে ইয়াত আহি তোমাৰ ডিসেম্বৰ আৰু জানুৱাৰী মাহত খুব বেছি মানুহ ইয়াত আহি বনভোজ খাবলৈ আহে ব্ৰহ্মপুত্ৰৰ কাষতে আছে ন সো ব্ৰহ্মপুত্ৰৰ কাষত যিখিনি বালিচৰ জেগা আছে সো সেই জেগাখিনিতে মানুহে এনেকৈ বনাই কৰি বনভোজ খাই যায় বাট এইবাৰ অলপ আপগ্ৰেড কৰি ইয়াৰ কাষতে এখন পাৰ্ক বনাই থকা হৈছে এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই সো মানে মানুহে এবাৰ এটা বেলেগ কিবা এটা পাব আহিলে সো তোমালোক দেখাবলৈ চেষ্টা কৰি যাম কিমান কি হৈছে কিমান নাই হোৱা সো গাইজ পাৰ্কখন দেখাম বাৰু এতিয়া পাৰ্কখনৰ পৰা ওলাই আহি নদীৰ কাষলৈকে আহিছোঁ তাৰ পৰিৱেশটো তোমালোকক দেখাবলৈ চেষ্টা কৰিম ক'ত কেনেকৈ মানুহে বনভোজ খাবলৈ আহে যিসকলে আহে তেওঁলোকেতো গম পায় যিসকল নাহে তেওঁলোকে ধুনীয়াকৈ চাব পাৰে চব এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰি যাম সো ভিডিঅ'টো তোমালোকে চাই থাকা শেষলৈকে চাবা যদি ভাল লাগিছে লাইক এটা কৰি দিয়া আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা প্লিজ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবাৰ কিমান এটা উৎসাহ দিয়ে আমাক ভিডিঅ' বনাবলৈ মানে নতুন ক্ৰিয়েটৰ কিজনেহে গম পায় সো ছাপোৰ্ট কৰিবা বুলি আশা থাকিল আৰু যদি কিবা ভুল হয় ভুলটো তোমালোকে কৈ দিব পাৰা কমেণ্টত আৰু যদি কিবা এটা যদি পাৰিছোঁ নোৱাৰিছোঁ তোমালোকৰ অপিনিয়নটো দিলে বা জানিলে আমাৰ বহুত বেছি ভাল লাগে সো অপিনিয়নটো দি যাব পাৰা কমেণ্টত সো চোৱা সো গাইজ এইখন হৈছে আবেলি পৰৰ চিকাইঘাটৰ এটা পৰিৱেশ সো তোমালোকে চোৱা না কি ধুনীয়া এটা নাজাৰা কিমান ধুনীয়া এটা প্লেচ ব্ৰ' যিহেতু এতিয়া আমাৰ প্ৰায় 4টা বাজিব হৈ গৈছে 4টামান বজাত ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া লাগে আৰু সৌন্দৰ্যটো বহুত ফুটি উঠে সো গাইজ তোমালোকে এই নদী কাষৰ যিমানখিনি জেগা দেখিছা গোটেই বালিচৰ ঠাইখিনিত ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰীৰ প্ৰায় গোটেই মাহটোত বহুত দূৰ দূৰণিৰ পৰা মানুহে ইয়াত বনভোজ খায় আৰু সেই সময়ছোৱাত ইয়াত বহুত ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয় সো তোমালোকো আহিব পাৰা সো গাইজ এয়া আছিল আবেলি 4টা বজাত চিকাইঘাটৰ দৃশ্য সৌন্দৰ্য চব তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভাল হৈছে যদি ক'বা আৰু দেই এইবাৰ আৰু মানে যেতিয়া বেলি অস্ত যাবলৈ হয় বেলি পৰিবলৈ হয় তেতিয়া আচলতে নদী কাষত বহুত ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয় সো তোমালোক আজি আবেলি 4টা বজাত আহি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ ভাল হৈছে নে বেয়া হৈছে তোমালোকে জানা আৰু সো এতিয়া ইয়াৰ পৰা গৈ আমি পাৰ্কখন তোমালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম সো গাইজ তোমালোক যে কৈছিলোঁ ইয়াত পাৰ্কখন বনাই থকা হৈছে পাৰ্কখন হৈছে এইখন ভালকৈ তোমালোক দেখাব নোৱাৰিম চাগে কাৰণ 4টা বাজি পাৰ হৈ গৈছে আৰু আন্ধাৰ হৈছে অলপ চাগে সো মই ভালকৈ দেখাবলৈতো চেষ্টা কৰিমেই তোমালোকে ভিডিঅ'টো চাই থাকা যিমানখিনি পাৰোঁ দেখাই যাম সো চাই থাকা সো গাইজ আজিৰ ভিডিঅ'টো ইমানলৈ আছিল শেষলৈ চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু আহিব লগা ভিডিঅ'বোৰতো আপোনাৰ সঁহাৰি পাম বুলি আশা থাকিল সো নতুন এটা ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই জয় অসম